হাই গাইজ, আজি আমি পাহাৰ ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছোঁ। লগতে দুই এডাল বাঁহ গজালিও কাটি আনিম বুলি ভাবিছোঁ। আৰু বন্ধুসকল, পাহাৰত মানুহে কয় যে বহুতো জংঘলী গাহৰি আহে বুলি। গতিকে মোৰ ভয়ো লাগি আছে, জংঘলী গাহৰি বাইচাঞ্চ লগ পাওঁ নেকি। গতিকে বলকচোন বন্ধুসকল, আমি পাহাৰত ভ্ৰমণ কৰা হ'ব। লগতে বাঁহ গজালি কেইডালমান কাটি আনিম যিমান পাওঁ। লগতে আপোনালোককো দেখুৱাই লৈ আনিম পাহাৰখনত বাঁহ গজালিনো কেনেকৈ কাটে, ক'ত পায়। আমাৰ ঘৰৰ কাষতে ক'ব পাৰি, অলপমান দূৰ আছে বন্ধুসকল। গতিকে বলকচোন, আমি আৰু যোৱা টাইমত মনে মনে যাবলৈ লাগিব বন্ধুসকল। বাইছে জংঘলী গাহৰি ওলালেতো আৰু বাচা একদম কঠিন হৈ পৰিব। গতিকে আমি যোৱা টাইমত অলপমান চুপচাপকৈ যাব লাগিব বন্ধুসকল। গতিকে বাঁহ গজালি ক'ত আছে ক'ত নাই আৰু কাটা এইবিলাকহে দেখুৱাম আৰু বন্ধুসকল। গতিকে আমি ইমান কথা নকৰোঁ, বলকচোন বন্ধুসকল, আমি বাঁহ গজালি বিচাৰি যাওঁ পাহাৰত। আমি ঠাইডোখৰ আহি পাইছোঁহি। গতিকে গাছ আছে নে নাই আমি এটা বিচাৰি ল'ম বন্ধু। ইয়াত বন্ধুসকল, ইয়াত একটা দেখা পাইছোঁ। চাওক বন্ধুসকল, এইটো বন্ধুসকল, এইটো ৰঙাকৈ যিটো দেখা পাইছে এইটো এটা গাছ হয় বন্ধুসকল, একটা পাইছোঁ। আৰু বেলেগত ক'ৰবাত আছে নেকি চাই লওক বন্ধুসকল। অকণমান সাৱধানকৈ বিচাৰিব লাগিব বন্ধুসকল। গতিকে বেয়া বস্তুটো আহি পালে আৰু বহুত ডাঙৰ বিপদ এটা হৈ যাব। ইয়াত মাত্ৰ একটা আছে বন্ধুসকল। বন্ধুসকল, এতিয়া বতৰ যাওঁ অৱস্থা আৰু মানুহবিলাক সদায় কাটি লৈ গৈ থাকে বন্ধুসকল বজাৰত বিক্ৰী কৰিবলৈ। গতিকে আৰু ছিজনো এতিয়া গৈ আছে, সেইটো কাৰণে গাছটো বহুত কম।
বন্ধুসকল যেনে তেনে কষ্টই কৰি কেইটামান কাটিলোঁ। এয়া 2 জাতৰ বা গজালি আছে বন্ধুসকল। এই চাওক, এক জাতটো ক'লা, এক জাতটো ৰঙা। চাওক বন্ধুসকল, সৰু ডাঙৰ মিলাই যেনে তেনে কেইটামান কাটিলোঁ বন্ধুসকল। সৰু ডাঙৰ মিলাই 2 জাত গাজা পালোঁ। 2 জাতটো কাটি ল'লোঁ। এটা বন্ধুসকল বলক ইয়াক সৰু অলপমান মাথাটো সৰু কৰি মোনাত ভৰাই ঘৰলৈ বিদায় ল'ম। চাওক বন্ধুসকল, আমি সৰু কাটি মোনাত ভৰাই ল'লোঁ। এয়া এনেদৰে এতিয়া আমি লাহেকৈ গৈ বন্ধুসকল, মোৰতো বহুতো ভয় লাগিছিলে যে ইয়াতে বেয়া বস্তু লগ পাম নেকি, কিন্তু ভগৱানৰ আশীৰ্বাদত লগ নাপালোঁ বন্ধুসকল। বহুতো ভালো লাগিছে বন্ধুসকল, পূৰা ঘাম পানী ওলাই গ'ল। ভয়ে কাটি থকা বন্ধুসকল, পূৰা ঘাম পানী ওলাই গ'ল। এতিয়া আমি গৈ আছোঁ বন্ধুসকল, এতিয়া আমি ঘৰলৈ ঢাপলি মেলিম আৰু।